তাৰ পিছত এই চাওক শাটাৰৰ এইটো লাইভ কৰিব পাৰিব এইটো হেৰি নিজে আহি এইটো চাওক ওকে হৈ আছে সব কিটা ওকে হৈ আছে জাস্ট মোৰ সো হেল্লো গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল নতুন এটা ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো যদি কোনোবাই সেকেন্ড হ্যান্ড ক্যামেরা ভাল কোয়ালিটিৰ ভিতৰত বিচাৰে তো এই ভিডিও তেখেতসকলৰ বাবে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আজিৰ ভিডিওত সকলো ডিটেইলছ দেখাম এয়া হৈছে ক্যামেৰা মডেল দেখাম কোয়ালিটি দেখাম সকলো বস্তু দেখাম এটো হৈছে লেন্স আৰু বাকি এবিলাক প্ৰথমতে ক্যামেৰাৰ লগত কি কি এসেসৰিজ পাব সকলো বস্তু দেখাই লম তাৰ পিছতে ক্যামেৰাৰ প্ৰাইস কিমান হ'ব ক্যামেৰাৰ প্ৰাইস মিলি যায় কন্টাক্ট যোগাযোগ কেনেকা কৰিব সকলো কথা এই ভিডিওতে আপোনালোকৰ লগত মই শেয়াৰ কৰিম তো বন্ধুসকল পলম নকৰাকৈ ভিডিওটো সো গাইস প্ৰথমতে মই স্টাৰ্ট কৰো এসেসৰিজৰ পৰা এটো দুজুৰ হৈছে পোৰ্টা লাইট এটো হৈছে 150 ওয়াটৰ আৰু এটো হৈছে 1000 ওয়াটৰ দুটা মিলাই 2000 ওয়াটৰ আৰু এটো হৈছে 300 ওয়াটৰ এতিয়া আমি কোন সময়ত ব্যৱহাৰ কৰিম এটো হয়তো সকলোৱে জানে যেতিয়া নেকি আমাৰ গাঁৱলীয়া এলেকা হৈ যায় তাৰটোৰ ইমান কমজোৰি থাকে তেতিয়া আমি এলইডি লাইটটো ইউজ কৰিম 150 ওয়াটৰ তেতিয়া ইয়াৰ পোহৰো বেছি দিব আৰু ইয়াত ওয়াডো কম নাখায় তাৰৰো একো প্ৰবলেম নহয় আৰু যত নেকি তাৰ পুরা তাগড়া আছে তার ওয়াট কভার কৰিব পাৰিব তাত আমি এইটো লাইটৰ ইউজ কৰিম আৰু দুটা লগত ওয়্যাৰ থাকিব এই ওয়্যাৰটো ইয়াতো ইউজ হ'ব আৰু ইয়াতো ইউজ হ'ব এইটো হৈছে স্টেনৰ ব্যাক আৰু এই দুটা ব্যাক হৈছে এই পোৰ্ট্ৰা লাইট আৰু ওয়্যাৰৰ এইটো হৈছে লাইট যদি আমি কৰবাত ফটো মাৰিব যাও একেবাৰে আন্ধাৰত হয়তো এই ক্যামেৰাটো একেবাৰে আন্ধাৰ হলে फेस डिटेक्ट करिब नोवारे तेतिया आमी ए लाइट टू यूज करी आमी आरामसे बिया बा जिकुनो बर्थडे सार्डे हक एटु आमी कभार करिब पारिम तो बंधुসকল एटु पाबो क्यामेरार लगते एटु चार्जार पाबो बैटरी टू खुली यात आरामसे चार्ज लगाय दिबो एटु दुटा साथी जिटु आमी बिया घरत व्यवहार करिबर कारणे लागे लाइट टू रिफ्लेक्स करिबर कारणे लागे ए दुटा साथीও लगते থাকিব तार पिছত एटु থাকিব দুটা স্ট্যান্ড এই দুটা স্ট্যান্ড 9 ফিটৰ হ'ব হাইট যোনটো হ'ব সেই হাইটটো হ'ব 9 ফিটৰ तार पिছত लगते এই ব্যাগটো থাকিব এটু ব্যাগ থাকিব जिटु নেকি ইয়াত ক্যামেৰা লেন্স চাৰ্জাৰ ফ্লাক্স লাইট সকলো বস্তু আৰু যদি কিবা এনেকা হেলোজেন লাইট থাকে হেলোজেন লাইটও আরামসে ইয়াত কভার কৰিব পাৰিব যদি এতিয়া এই ক্যামেৰাটো কোনোবাই লয় তেতিয়া হলে ইয়াৰ লগত এনেকা হেলোজেন লাইট 8 টাকে ফ্রি পাব जिटुर দাম এটাৰ দাম 150 টাকাকে কাৰণ মই কিনি আনিছো এটো ৰিটাৰ্ন কৰিব বলে কিমান দাম না পাও যি জনে ক্যামেৰা পছন্দ কৰিব লব তেখেতৰ লগত এটো 8টা হেলোজেন লাইট ফ্রি থাকিব এতিয়া আমি মেন কথালে আহম ক্যামেৰালে তো বন্ধুসকল এটো হৈছে ক্যামেৰা মেন ক্যামেৰাৰ যোনটো ডিসপ্লে আছে তো ডিসপ্লে টু হৈছে স্ক্রিন টাচ মই দেখাই দি আছো তো বন্ধুসকল ই ডিসপ্লে হৈছে স্ক্রিন টাচ ইয়া চাওক স্ক্রিন টাচ অলপ টাচ কৰি মই দেখাই দিছো এটো নাম্বার চেঞ্জ হৈ আছে চাওক তাৰ পিছত এটো রোটেট হয় ফ্ৰন্টৰ পৰা যদি এনেকা কৰি কোনোবাই যদি ভিডিও কৰিব বিচাৰে আৰামসে নিজৰ ভিডিও নিজে কৰিব পাৰিব এই ক্যামেৰাৰ মডেল হৈছে D5600 D5600 এটো হৈছে কিট লেন্স আৰু ইয়াৰ শাটাৰটো মই দেখাই দি আছো লেন্সটো খুলিবৰ কাৰণে একো প্ৰবলেম নাই জনাসকলে জানেই তাৰ পিছত এই চাওক শাটাৰৰ এটো লাইভ কৰিব পাৰিব এটো হেৰি নিজে আহি এইটো চাওক ওকে হৈ আছে সব কিটা ওকে হৈ আছে জাস্ট মোৰ মানি প্ৰবলেমৰ কাৰণে এই ক্যামেৰাটো বিকিব বিচাৰিছো লগতে আছে জুম লেন্স এইটো DXVR জুম লেন্স 70-300 এটো চাওক 70-300 ইয়াৰ জুম লেন্সৰ একো ইউজে হোৱা নাই যদি বেছিকে ইউজ কৰা হয় এবিলাক দাগি হৈ যায় আৰু এইটো বেছি ইউজ হোৱা নাই ফ্ৰন্টৰ পৰা আপোনাক দেখাই দিছো ক্যামেৰাৰ এইটো চাওক ইয়াত একো প্ৰবলেম হোৱা নাই কিছুমানৰ হয়তো ফাংগাছ পৰি যায় ইয়াত একো প্ৰবলেম নাই আহি কিনে চাব পাৰে আপোনালোকে আৰু ফ্ৰন্টত এইটো চাওক ফ্ৰন্টত এনেকা হৈ আছে পুরা ক্লিন এন্ড নিট হৈ আছে এটো হৈছে ফিল্টার লগোৱা আছে দুটাতে কিট লেন্সতো ফিল্টার লগোৱা আছে আৰু ইয়াতো ফিল্টার লগোৱা আছে কাৰণ ধুলি বালিৰে যাতে এটেক নহওক বুলি মই কিট লেন্স আৰু জুম লেন্স দুটাতে ফিল্টার লগাই থৈ দিছো লগতে পাব আপুনি ফ্লাক্স লাইট যদি লব বিচাৰে লগতে পাব ফ্লাক্স লাইট ডিজিটেকৰ ফ্লাক্স লাইট পাব এটো হৈছে ডিজিটেকৰ ফ্লাক্স লাইট ইয়াত ব্যাটারি খুমালে ইয়াত গ্লো কৰিব এটো ব্যাটারি খুমোৱা নাই বৰ্তমান ব্যাটারি
চাৰ্জত আছে আৰু এইটো হৈছে DSLR কেমেৰাৰ বেটাৰী চাৰ্জাৰ। তো বন্ধুসকল এই কেমেৰা যদি ল'ব বিচাৰে, কোনোবা যদি ইণ্টাৰেষ্টেড হয় আৰু কোনোবাৰ যদি বিয়াত ফটো মাৰাৰ ইয়া বাৰ্থডেত ফটো মাৰাৰ কোনোবাৰ শ্বকিং হয় ইয়া পাৰ্চনেল ফটোগ্ৰাফিৰ শ্বকিং হয়, কেমেৰাটো যদি ল'ব বিচাৰে যোগাযোগ কৰিবলৈ ইউটিউবত ফেচবুক পেজত মেছেজ কৰিলে হ'ল। তাত মোৰ পাৰ্চনেল কণ্টেক্ট নম্বৰ দি দিম। দামদাৰ মিলি যায়, সকলো বস্তু মিলি যায়, তো আৰামছে লৈ ল'ব পাৰে। কোনোবাই যদি ভিডিঅ' চাই আছে, তেখেতৰ বন্ধুৱে যদি কেমেৰা ল'ব বিচাৰে, তো তেখেতে এই ভিডিঅ'টো তেখেতসকলক শ্বেয়াৰ কৰি দিয়ে, যাতে এই ভিডিঅ'টো চাই তেখেতৰ লাইকৰ কেমেৰাটো হয় নে নাই এইটো চাই যোগাযোগ কৰিব পাৰে আৰু মোৰো প্ৰব্লেম সলভ হ'ব পাৰে আৰু তেখেতৰো আশা কমপ্লিট হ'ব পাৰে। ধন্যবাদ ইমানখিনি চোৱাৰ কাৰণে। আৰু মোৰ চেনেলত যদি নতুন আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি এখন লাইক কৰি দিব। চ' আজিলৈকে বাই বাই।